নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে মই সকলোলৈ ইংৰাজী নতুন বৰ্ষৰ শুভকামনা জনালোঁ আৰু আজি মই এই 2020ৰ প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এই ভিডিঅ'টোত মই এগৰাকী বিশ্ব প্ৰসিদ্ধ বৈজ্ঞানিক, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদৰ বিষয়ে আলোচনা কৰিম। তেওঁৰ বিষয়ে আমি প্ৰায় সকলোৱে জানোৱে বা আমাৰ পাঠ্যপুথিতো পাইছোঁ, তথাপি মই ভাবিলোঁ যে অসমীয়াত ইয়াৰ বিষয়ে অলপ ভালদৰে আলোচনা কৰা যাওক। আৰু সেই মহান বিজ্ঞানীগৰাকী হ'ল আৰ্কিমিডিছ, যাৰ দৰে আৰু দ্বিতীয়জন বিজ্ঞানী এই পৃথিৱীৰ বুৰঞ্জীত পোৱা বহুত টান। আমাৰ মাজৰ প্ৰায় সকলোৱে এটা কথা জানো যে এজন বিজ্ঞানীয়ে ইউৰেকা বুলি চিঞৰি নগ্ন হৈ ৰাস্তাত দৌৰি আছিল। সেইটো বিষয়ে আমি প্ৰায় সকলোৱে শুনিবলৈ পাইছোঁ, কিন্তু ইয়াৰ সম্পূৰ্ণ আচল কাৰণটো কি আছিল বা কিয় তেনেকৈ দৌৰিছিল, সেই বস্তুটো আমি আমাৰ লগৰ প্ৰায়বোৰে নাজানো। সেয়ে মই সেই কথাখিনি আজি আপোনালোকৰ লগত আলোচনা কৰিম, লগতে আৰু আৰ্কিমিডিছৰ জীৱনৰ কথাও বহুতো আলোচনা কৰিম। যীশুখ্ৰীষ্ট জন্মৰ আগৰ সেই গ্ৰীচ দেশৰ চিচিলি দ্বীপৰ অন্তৰ্গত এখন চহৰ আছিল চাইৰাকিউজ, আৰু এই চহৰখন ভূমধ্যসাগৰৰ পাৰত অৱস্থিত আছিল। আৰু এদিনাখন এই চহৰতে এটা এনেকুৱা আমোদজনক ঘটনা ঘটিছিল যে সাগৰৰ পাৰত ফুৰি থাকোঁতে নগৰবাসীসকলে দেখা পাইছিল যে এজন মানুহে ৰাজহুৱা স্নানাগাৰৰ পৰা ওলাই আহি ৰাস্তাত নগ্ন হৈ দৌৰি আছিল, আৰু তেওঁ মুখত এটা কথাই মাত্ৰ কৈ আছিল যে ইউৰেকা ইউৰেকা, আৰু ইউৰেকাৰ অৰ্থ হ'ল পাইছোঁ পাইছোঁ। সকলোৱে অবাক দৃষ্টিৰে সেই মানুহজনলৈ চাই আছিল, কাৰণ সেই মানুহজন কাৰো অপৰিচিত নাছিল, আৰু সেই মানুহজন সকলোৰে পৰিচিত আৰু সেই নগৰৰ এজন সম্ভ্ৰান্ত নাগৰিক আৰ্কিমিডিছ আছিল। পিছত নগৰবাসীয়ে সেই ঘটনাটোৰ উলিয়াবলৈ ইফালে জানিবলৈ চেষ্টা কৰিলে, আৰু তেতিয়া নগৰবাসীয়ে গম পালে যে চাইৰাকিউজৰ ৰজা হিয়েৰোৱে এজন সোণাৰীক এটা সোণৰ মুকুতা গঢ়িবলৈ আদেশ দিছিল, আৰু যথাসময়ত সোণাৰীয়ে মুকুটটো গঢ়ি ৰজাক দিছিল। কিন্তু কিবা কাৰণত ৰজাৰ সেই সোণৰ মুকুটটোৰ ওপৰত সন্দেহ হ'ল যে ইয়াত সম্পূৰ্ণ শুদ্ধ সোণা দিয়া নাই চাগৈ হ'লে, আৰু সেই সময়ৰ আটাইতকৈ বুদ্ধিমান ব্যক্তি আৰ্কিমিডিছক তেওঁ এই মুকুটটো নভঙাকৈ আচলি নে নকলি সেইটো উলিয়াবলৈ অনুৰোধ কৰিছিল। সকলো বিষয়তে অনুসন্ধিৎসু আৰ্কিমিডিছে এনেকুৱা গৱেষণাযোগ্য কামৰ ভাৰ পাইতো তেওঁ ভালে পালে, আৰু দিনে ৰাতি এই বিষয়ে চিন্তা কৰিবলৈ ধৰিলে। এদিন ৰাজহুৱা স্নানাগাৰৰ পানী ভৰ্তি চৌবাচ্চা এটাত তেওঁ গা ধুবলৈ বহি থাকোঁতে হঠাতে এই সমস্যাটোৰ সমাধান হোৱা যেন অনুমান হ'ল, আৰু তেওঁ এইটো চিন্তা কৰিবলৈ ধৰিলে যে যেতিয়া তেওঁ চৌবাচ্চাটোৰ ভিতৰত বহিছে তেতিয়া তেওঁৰ শৰীৰৰ ওজন কিছু কমি যোৱা যেন অনুভৱ কৰিছে, আৰু লগতে তেওঁ বহাৰ লগে লগে সেই চৌবাচ্চাটোৰ পৰা কিছু পানী পৰি মাটিত পৰিছে। আৰু ইয়াৰ পৰা তেওঁ ভাবি উলিয়ালে যে এটা বস্তু কোনো তৰলত ডুবালে বস্তুটোৰ ওজন কিছু হ্ৰাস পায়, আৰু এই হ্ৰাস পোৱা ওজন বস্তুটোৱে অপসাৰণ কৰা তৰলৰ ওজনৰ সমান হয়। ইয়ে পিছলৈ আৰ্কিমিডিছৰ সূত্ৰ বুলি গোটেই বিজ্ঞান জগতত পৰিচিত হৈ পৰে। এই আৱিষ্কাৰৰ আনন্দত তেওঁ ইমানো অভিভূত হৈছিল যে স্থান কালৰ কথা পাহৰি যেনেকৈ আছিল তেনেকৈ স্নানাগাৰৰ পৰা ওলাই সেই ৰাস্তাৰে ঘৰলৈ দৌৰ মাৰিছিল। আৰ্কিমিডিছে সেই সূত্ৰটো আৱিষ্কাৰ কৰিলে হয়, কিন্তু সেই সূত্ৰটোৰ জৰিয়তে ৰজাৰ সেই মুকুটটোৰ বিষয়ে কি বুলি প্ৰমাণ কৰিলে, বা সোণাৰীক কিবা শাস্তি দিলে নে নাই, বা মুকুটটোত ৰূপ বা সোণৰ বাহিৰে তেনেকুৱাকৈ বেলেগ ধাতু মিহলি হৈ আছিল নেকি, তেনেকুৱা একো তথ্য পোৱা নগ'ল। কিন্তু আৰ্কিমিডিছৰ সূত্ৰৰ লগত জড়িত সেই ঘটনাটো বিজ্ঞানৰ বুৰঞ্জীত সদায় উজ্জ্বল হৈ থাকিব। আৰ্কিমিডিছৰ জীৱন বিৱৰণী সঠিককৈ পোৱা টান, আৰু তথাপিও বহুতো বুৰঞ্জীবিদে এইটো উলিয়াইছে যে তেওঁৰ জন্ম গ্ৰীচ দেশৰ এটা সম্ভ্ৰান্ত পৰিয়ালত 287 খ্ৰীষ্টপূৰ্বত হৈছিল, আৰু আৰ্কিমিডিছ ৰজা হিয়েৰোৰ আৰু পিছলৈ তেওঁৰ পুত্ৰৰ প্ৰিয় পাত্ৰ আছিল, আৰু বহুতৰ মতে তেওঁলোকৰ মাজত তেজৰ সম্বন্ধ আছিল বুলি কয়। পঢ়া শুনাৰ বাবে ডেকা বয়সতে আৰ্কিমিডিছ কিছুদিন এতিয়াৰ ইজিপ্ত আৰু তেতিয়াৰ গ্ৰীক সাম্ৰাজ্যৰ আলেকজেণ্ড্ৰিয়া নামৰ চহৰত আছিলগৈ, আৰু সেই সময়তে তেওঁ জ্যামিতিৰ জনক ইউক্লিডৰ ছাত্ৰ কননৰ অধীনত পঢ়া পাতি কৰিছিল। পিছলৈ তেওঁৰ সেই শিক্ষক কনন তেওঁৰ অন্তৰংগ বন্ধু হৈ পৰে, আৰু তেওঁৰ আন এজন বন্ধু এৰাটোস্থেনিছ সেই সময়ৰ আলেকজেণ্ড্ৰিয়াৰ পুথিভঁৰালৰ অধ্যক্ষ আছিল, আৰু তেওঁ সেই পুথিভঁৰালৰ পৰাই গণিতৰ পাঠ্যপুথিবোৰ পঢ়া কৰিছিল, আৰু তেওঁক সেই সময়ত গ্ৰীচ দেশৰ দ্বিতীয় শ্ৰেণীৰ গণিতজ্ঞ বুলি সকলোৱে কৈছিল। আৰু আৰ্কিমিডিছ সেই সময়ত গ্ৰীচ দেশৰ যিমান প্ৰতিভাশালী ব্যক্তি আছিল তেওঁলোকৰ মাজত আৰ্কিমিডিছ এজন সূৰ্যৰ দৰে উজ্জ্বল আছিল, কাৰণ
তেওঁ সকলো বিষয়তে জ্ঞান আছিল। জ্যোতিৰ্বিজ্ঞান, পদাৰ্থ বিজ্ঞান, পোহৰ বিজ্ঞান আৰু আনকি যন্ত্ৰপাতিৰ বিষয়ে তেওঁ খুব ভালদৰে জানিছিল। যেনেকৈ আন বিজ্ঞানীবোৰে কিবা এটা বৈজ্ঞানিক আৱিষ্কাৰ কৰাৰ কাৰণে নিজকে পাহৰি যায় বা নিজে কি কৰি আছে সেইটো পাহৰি যায়। তেওঁলোকে বৈজ্ঞানৰ আৱিষ্কাৰটোৰ ওপৰত ইমানেই বেছি সোমাই পৰে যে বাহিৰা পৃথিৱীখনৰ কথা পাহৰি যায়। আৰু আৰ্কিমিডিছো তাৰ বিপৰীত নাছিল। আৰ্কিমিডিছে তেওঁ বোলে গা ধুবলৈ বা কিবা খাবলৈ সকলো মনত কৰি দিব লাগিছিল। তেওঁ সকলোবোৰ পাহৰিয়ে যায় আৰু তেওঁ গা ধুবলৈ প্ৰায় নগৈছিলে আৰু তেওঁক জোৰ কৰি গা ধুবলৈ নিব লগা হৈছিল। আৰু যদি তেওঁ এবাৰ স্নানাগাৰত সোমাইছিল তেনেহ'লে ঘণ্টা ঘণ্টা ধৰি তাৰ পৰা ওলাই অহা নাছিল। আৰু গা ধুই উঠিও তেওঁ গাত তেল সানি তাৰ ওপৰত জ্যামিতিৰ কিছুমান চিত্ৰ আঁকি চিন্তা কৰি আছিল। এজন গ্ৰীক পণ্ডিতে কৈছিল যে বলিয়ালিৰ চিট নাথাকিলে উদ্ভাৱিকা শক্তি অসম্ভৱ, আৰু সেই কথাষাৰ আৰ্কিমিডিছৰ গাত আখৰে আখৰে ফলিয়াইছিল। আৰ্কিমিডিছৰ ভাৰোত্তোলন, দণ্ড আৰু কপিকলৰ সম্বন্ধেও সম্পূৰ্ণ নিৰ্ভুল জ্ঞান আছিল। আৰু সেই সকলোবোৰ কথা তেওঁ জনাৰ পিছত এদিন ৰজা হিয়েৰোক তেওঁ অহংকাৰৰ নিচিনাকৈ কৈছিল যে মোক থিয় হ'বলৈ এটুকুৰা ঠাই দিয়ক, মই গোটেই পৃথিৱীখনকে ওলোটাই দিব পাৰিম। আৰু ৰজাই সেই কথাটো বিশ্বাস কৰিবলৈ টান পাইছিল আৰু আৰ্কিমিডিছৰ পৰীক্ষা ল'ম বুলি চিন্তা কৰিছিল। আৰু তেনেতে সেই ৰাজ্যত এটা ঘটনা ঘটিল যে এখন জাহাজ পাৰলৈ বহুতো মানুহে লগ লাগিও পাৰলৈ উঠাব পৰা নাছিল। আৰু সেই বিষয়ে ৰজাৰ কাণত পৰিল আৰু ৰজাই আৰ্কিমিডিছক সেই কথাটো জনালে যে তেওঁ সেই জাহাজখন ওপৰলৈ উঠাই আনিব পাৰিব নেকি। তেতিয়া আৰ্কিমিডিছে আৰু এনেকুৱা কপিকল আৰু লিভাৰ বনাই ৰজাৰ হাতত এডাল ৰছী দিলে আৰু ৰছীডাল টানিবলৈ ৰজাক ক'লে। আৰু ৰজাই সেই ৰছীডাল টানি দিয়াৰ লগে লগে জাহাজখন ওপৰলৈ উঠি আহিল। তেতিয়া ৰজাই আচৰিত হৈ আৰ্কিমিডিছৰ সেই কথাষাৰ সত্য বুলি জানিলে। মুঠতে ইয়াকে ক'ব পাৰি যে পদাৰ্থবিদ আৰু গণিতজ্ঞ হিচাপে আৰ্কিমিডিছ আছিল অপ্ৰতিদ্বন্দ্বী। আৰু সেই সময়ত তেওঁৰ হাতত থকা সেই তাকৰীয়া জ্ঞানেৰে তেওঁ বিজ্ঞানক যিমান ওপৰলৈ তুলিছিল, তেওঁৰ মৃত্যুৰ 1800 বছৰ পিছলৈও বিজ্ঞানীসকলে তাতকৈ কোনো বেছি ওপৰলৈ উঠিব পৰা নাছিল বা তেওঁৰ সেই কথাখিনিকে বহলাই আলোচনা কৰি আছিল। আৰু এজন জীৱনী লেখকে কৈছিল যে যদি আৰ্কিমিডিছৰ জন্ম 20 শতিকাত হ'লহেঁতেন তেনেহ'লে আইনষ্টাইনৰ আপেক্ষিকতাবাদ তেওঁ আন সকলোতকৈ ভালদৰে বুজিব পাৰিলেহেঁতেন। আৰ্কিমিডিছৰ আৰু এটা কাহিনী আমি সকলোৱে শুনিবলৈ পাইছোঁ, য'ত আজিকালি দেশ ৰক্ষাৰ বাবে বিজ্ঞান অপৰিহাৰ্য বুলি আমি সকলোৱে জানো, কিন্তু দেশ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিজ্ঞানৰ ব্যৱহাৰ সেই কথা আৰ্কিমিডিছে 2000 বছৰ পূৰ্বেই হাতে কামে কৰি দেখুৱাইছিল। আৰু তেওঁ এজন সুদক্ষ দেশৰক্ষকো আছিল। আৰু ইয়াৰ কাহিনীটো এনেকুৱা আছিল যে ৰোম আৰু গ্ৰীকসকল পৰস্পৰৰ প্ৰধান শত্ৰু আছিল। আৰু ৰোমানসকলে প্ৰায়ে চাইৰাকিউজ অৰ্থাৎ আৰ্কিমিডিছৰ গৃহ চহৰত প্ৰায়ে আক্ৰমণ কৰিছিল। আৰু সেই আক্ৰমণত চাইৰাকিউজৰ শাসনকৰ্তা হিয়েৰোৱে ভয় খাইছিল আৰু দেশ ৰক্ষাৰ ভাৰ আৰ্কিমিডিছক দিছিল। আৰু ৰজা হিয়েৰোৱে এইটো জানিছিল যে আৰ্কিমিডিছৰ কোনো বিজ্ঞান আৱিষ্কাৰৰ বাহিৰে ৰোমানসকলক তেওঁৰ পৰা আঁতৰাই ৰখা সম্ভৱ নহয়। আৰু কথামতে কাম আৰ্কিমিডিছে কিছুদিন চিন্তা কৰিয়েই সেই চাইৰাকিউজৰ যিবোৰ দেৱাল আছিল অৰ্থাৎ ৱাল আছিল, সেই ৱালবোৰৰ বিন্ধাৰে ডাঙৰ ডাঙৰ শিল দলিয়াব পৰা কিছুমান বিক্ষেপক যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। আৰু যেতিয়াই ৰোমানসকলৰ জাহাজ আহিছিল আৰু এই জাহাজবোৰৰ ওপৰত শিলাবৰ্ষণ কৰিছিল, আৰু যাৰ ফলত জাহাজবোৰৰ বৃহৎ ক্ষতি হৈছিল আৰু তেওঁলোকে আক্ৰমণ কৰিব নোৱাৰি ফিৰি যাব লগা হৈছিল। আৰু তাৰ কিছুদিন পাছতে আৰু ৱালবোৰত কিছুমান এনেকুৱা হাকোটাৰ দৰে যন্ত্ৰ আৱিষ্কাৰ কৰিছিল যিবোৰৰ দ্বাৰা জাহাজবোৰ অতি কম সৈন্যৰ সহায়েৰে ৰোমানৰ জাহাজবোৰ দাঙি পানীত পেলাই দিছিল বা দাঙি ওলমাই থৈ দিছিল। এনেকুৱাকৈ থৈ দিয়াৰ ফলত ৰোমানসকলে বৰ ভয় খাইছিল। আৰু কেতিয়াবা যদি সেই ৱালত কিবা কাঠ বা কিবা লোহাৰ কিবা বস্তু ওলমাই থকা দেখে তেনেহ'লে তেওঁলোকে ইমান ভয় খাইছিল যে সেই আৰ্কিমিডিছৰ কিবা নতুন ফান বুলি ভাবি কাষলৈ নগৈছিল। বহুতে এইটো কোৱা শুনা যায় যে ডাঙৰ ডাঙৰ অৱতল লেন্সৰ সহায়েৰে আৰ্কিমিডিছে হেনো ৰোমানবোৰৰ জাহাজতো জুই লগাম বুলি ব্যৱস্থা কৰিছিল। কিন্তু এই কথা কিমান দূৰ সত্য তাৰ কোনো প্ৰমাণ নাই। আৰ্কিমিডিছে প্ৰায় 3 বছৰ কাল ৰোমানসকলক চাইৰাকিউজৰ পৰা আঁতৰাই ৰাখিবলৈ সক্ষম হৈছিল। কিন্তু এদিন 212 খ্ৰীষ্টপূৰ্বত ৰোমানসকলে ৰাতি মনে মনে চাইৰাকিউজ আক্ৰমণ কৰিলে আৰু চাইৰাকিউজ চহৰৰ পতন হ'ল। আৰু চাইৰাকিউজৰ প্ৰায় সকলোবোৰ ডাঙৰ ডাঙৰ ব্যক্তিয়ে সেনাপতি মাৰ্চেলাছৰ ওচৰত আত্মসমৰ্পণ কৰিলে। কিন্তু আৰ্কিমিডিছে সেই সময়ত কিবা নতুন আৱিষ্কাৰৰ গুৰুত্ব দি আছিল, সেয়ে তেওঁ এইটো চহৰ আক্ৰমণ হোৱা বুলিও তেওঁ গম নাপালে। যেতিয়া সেই মুখিয়াল ব্যক্তিবোৰৰ মাজত আৰ্কিমিডিছক নেদেখি
সেনাপতি মাৰ্চেলাছে তেওঁৰ সেনাবোৰক আদেশ দিলে যে চাইৰাকিউজৰ পৰা বিচাৰি আৰ্কিমিডিছক ধৰি আনিব লাগে। কিন্তু আৰ্কিমিডিছেতো আত্মৰক্ষাৰ বাবে পলাই থকা নাছিল। যাই এজন সৈন্যই আৰ্কিমিডিছক লগ পালে আৰু আৰ্কিমিডিছক ক'লে, তুমি আমাৰ সেনাপতিৰ ওচৰত হাজিৰ হ'ব লাগিব। তেতিয়া আৰ্কিমিডিছে ক'লে, মোক আমনি নকৰিবা, দেখিছাই মই ব্যস্ত। পৰাজিত শত্ৰুৰ ইমান ডাঙৰ কথা দেখি সৈন্যজন খং উঠি গ'ল আৰু খঙতে তেওঁ সেই মহান বিজ্ঞানীজনৰ মূৰ তৎক্ষণাত দেহৰ পৰা বিচ্ছিন্ন কৰি পেলালে। আৰু আৰ্কিমিডিছৰ এনে অপ্ৰত্যাশিত দেহাৱসানত জগতবাসীয়ে বা কি নতুন তথ্য বঞ্চিত হ'ল তাক ক'ব নোৱাৰি। কিয়নো অন্তিম মুহূৰ্তত আৰ্কিমিডিছে হেনো চিঞৰি উঠিছিল, মোক হত্যা কৰা, কিন্তু মই অঁকা চিত্ৰটো নষ্ট নকৰিবা। আৰ্কিমিডিছৰ এনেকুৱা মৃত্যুত ৰোমান সেনাপতি মাৰ্চেলাছেও অতিকৈ দুখিত হৈ পৰিল। কিয়নো আৰ্কিমিডিছক হত্যা কৰিবলৈ তেওঁ সৈন্যজনক আদেশ দিয়া নাছিল। মাৰ্চেলাছে পৃথিৱীৰ শ্ৰেষ্ঠ বিজ্ঞানীজনৰ শৱ যথাযোগ্য সন্মান সহকাৰে সৎকাৰ কৰিলে আৰু আৰ্কিমিডিছে আকাংক্ষা কৰা মতে তেওঁৰ কবৰ এটা চুঙাৰ ভিতৰত অংকিত গোলকৰ খোদিত কৰিলে। আৰ্কিমিডিছৰ লগে লগে গ্ৰীকসকলৰ গৌৰৱময় যুগটোৰো অন্ত পৰিল। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।